কবিতাবোৰ মনলৈ নহা হ'ল, সিক্ত মনটোত আৱেগবোৰ লীন হ'ল। সৃষ্টি প্ৰতিভাবোৰো সুপ্ত প্ৰায় হ'ল। সেউজীয়া পথাৰখনত কংক্ৰিটৰ আঁচোৰ পৰিল। উন্নতিৰ জখলাডালো আজি ফ্লেক্সিবল, আগৰ দৰে সেই স্থিৰ নহয়। অনুভৱবোৰ আছে, কিন্তু যন্ত্ৰচালিত। মনোৰঞ্জনবোৰ ক্ষণিকতে পোৱা গ'ল। সামাজিক নহ'লেও সামাজিক মাধ্যমত খুবেই জনপ্ৰিয়। ভাষণবোৰ শুনিবলৈ ধৈৰ্য হেৰাল, কিয়নো সময় তাকৰ। আলমিৰাবোৰত ধূলি নপৰিলেও পুৰণি কিতাপবোৰ স্মৃতি হ'ল। সাঁচিছো স্মৃতিবোৰ মাধ্যমৰ ভিন্ন পেজত। তাহানিৰ সময়বোৰ কেমেৰাৰে আবদ্ধ নকৰিলেও মন মস্তিষ্কত আজিও সজীৱ। মাথো এতিয়াৰবোৰহে পাহৰিছোঁ। সেয়েহে সাঁচি থৈছোঁ ভিডিঅ'ত, কিয়নো আমি যে উন্নত। ব্যক্তিবোৰ আজি অকলশৰীয়া, কিয়নো ব্যক্তিত্ব দেখুৱাবলৈ বাস্তৱত কোনো নাই। ভুলবোৰ মাৰ্জনা কৰিবলৈও কাৰোবাৰ প্ৰয়োজন। বিষাদবোৰ অধিক গহীন হৈ পৰিছে। স্বাৰ্থবোৰ সিদ্ধি কৰাৰ ভীষণ প্ৰতিযোগিতা। লাভ লোকচানৰ গণিত আজি নিত্য প্ৰকাশিত তথা বহুল। সময়বোৰ কাৰোবাক দিলোঁ, মাথো সুখী হোৱাৰ অদম্য যুঁজ।